Hi, welcome my YouTube channel PB Official New. সকলকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজি আমি এটা নতুন ভিডিঅ' চাম। মই দেখুৱাম আৰু কেনেকুৱা লাগে তোমাক প্লিজ সাপোৰ্ট কৰক। বিয়াৰ মণ্ডপ যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিব, আমাৰ কপল দাই বনাই আছে। ধুনীয়াকে বনাই আছে আৰু ভাল লাগিব যেতিয়া কমপ্লিট হৈ যাব। এই কপল দাৰ কথা কিছুমান কথা জানো। কপল দা, এইটো বনোৱা কিমান দিন হ'ল? যোৱাকালিৰ পৰা ন? বহুত টাইম লাগি গ'ল ন? 3 দিন লাগি যায় ন? আৰু ফিনিচিংটো আছে বেলেগ। ইতেই কিমান ধুনীয়া লাগি আছে আৰু ফিনিচিংটো দিয়াৰ পিছততো আৰু কিমান ধুনীয়া লাগিব ন? এইটোৱে না প্ৰথম কণ্টেক্ট আৰু কিবা আছে আৰু আগতে আছিল? আগৰ পৰা কৰি আছো ন? তেনেকুৱা এইটো ক'ত যাব? নলবাৰীৰ পৰা অৰ্ডাৰ দিছিল। দুজনে মিলি বনাই আছে নেকি? এনেকুৱা ধৰণৰ কাম কৰা মানুহ লাগে আচলতে আমাৰ লগত। বহুত ভাল এটা পদক্ষেপ এইটো। আৰু আছে কাম পুৰা দ্ৰুত গতিত চলি আছে ন? জোগালো বহুত লাগে ন? আংগাৰদোৱা চাৰিআলি চক। আংগাৰদোৱা চাৰিআলি চকত মণ্ডপৰ কাম চলি আছে। যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে, অৰ্ডাৰ দিব বিচাৰে, তেন্তে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ কাৰণে কিবা সুবিধা আছে না? ফোন নাম্বাৰটো আৰু একবাৰ নাম্বাৰটো কৈ দিছোঁ। কাৰোবাক লাগে এনেকুৱা ধৰণৰ মণ্ডপ কণ্টেক্ট কৰিব। ফেচবুকতো পাব, কপাল হুজুৰি ন ফেচবুকত। আৰু দেউতাতে পাব। আৰু খৰচ মিলাই কিনে ধৰিব আৰু না? ঠিক আছে, আজিলৈ আৰু পিছত ফিনিচিং হোৱাৰ সময়ত এটা ভিডিঅ' বনাম, যেতিয়া ফিনিচিং হ'ব একেবাৰে।
ফিনিচিঙৰ টাইমত আৰু ভিডিঅ' বনাম এইটো একেবাৰে ফিনিচিংটো কি হয় সেইটো দেখাম ঠিক আছে বাই বাই